সকলোকে স্বাগতম জনাইছো আমাৰ পাকঘৰলৈ। আজি আমাৰ পাকঘৰত আছে জাতিলাও আৰু বিলাহীৰে এখন মাছৰ আঞ্জা। তাৰ বাবে মই জাতিলাও কাটি লৈছো টুকুৰা টুকুৰকৈ, তাৰ পিছত বাকলি গুচাই এইখিনি মই মিহিকৈ কাটি ললো। আৰু লৈছো মই বিলাহী, কণ বিলাহী যিটো সেইটো টেঙা হয়, গতিকে সেইটো লৈছো মই। জলকীয়া লৈছো, আদা নহৰু বটি লৈছো, তাৰ পিছত পাঁচফোৰণ লৈছো আৰু পিঁয়াজ। প্ৰথমতে মই কেৰাহী গৰম কৰি ইয়াতে মাছখিনি ভাজি ল'ম। আৰু গৰমত খুবেই ভাল লাগে এই আঞ্জাখন খাবলৈ। এয়া মোৰ মাছ ভজা হৈ গ'ল আৰু এতিয়া দিছো মই তেলত পাঁচফোৰণখিনি। আৰু পাঁচফোৰণখিনি অলপ ফুটি উঠাৰ পিছতে পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অলপ সময় ভাজি ল'ম। আৰু এয়া পিঁয়াজ ভজা হৈ গ'ল আৰু এতিয়া মই ইয়াতে দিছোঁ জলকীয়া কেইটা। এতিয়া দিলে মই আদা নহৰু বটি লোৱাখিনি। আৰু একেবাৰে সহজ এই আঞ্জা বনোৱা, আমাৰ ঘৰে ঘৰে এই আঞ্জাখন বনোৱা হয়। আৰু এতিয়া পিঁয়াজখিনি ভজা হৈ গ'ল, এতিয়া মই দিছোঁ জাতিলাওখিনি। আৰু জাতিলাওখিনি অলপ সময় ভাজি ল'ম। এতিয়া মই ইয়াতে নিমখ দিছোঁ। আৰু ইয়াত হালধি দিছোঁ। আৰু ইয়াত মই বেলেগ কোনো মছলাই ব্যৱহাৰ নকৰোঁ। আৰু সেইকাৰণে আমাৰ স্বাস্থ্যৰ কাৰণে এই আঞ্জাখন অতি উপকাৰী। আৰু এতিয়া মই ইয়াতে ঢাকন দি অলপ সময় ভাজি ল'ম। আৰু জাতিলাওখিনি এতিয়া কোমল হৈ আহিছে। এতিয়া মই তাতে বিলাহীখিনি দিছোঁ। আৰু বিলাহীখিনি দিও অলপ সময় ঢাকোন মাৰি ভাজি ল'ম। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰো কৰিব। আৰু যিসকল নতুন মোৰ চেনেলত তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব আৰু অল কৰি দিব, তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকিব। আৰু এয়া মই পানী দি অলপ সময় উতলাই লৈছোঁ। আৰু উতল অহাৰ পিছত মাছখিনি দি দিছোঁ। মাছখিনি দিয়াৰ পিছতো আৰু 5 মিনিটমান মই উতলাই ল'ম। আৰু খৰি জুইত বনোৱাৰ কাৰণে এইখন আঞ্জাখন বহুত টেষ্টি হয়। এয়া মোৰ আঞ্জা হৈ গ'ল।